দ্বিতীয়টো প্ৰশ্ন আহিছে উম্মতে মুছলিমা पर 5 वक्त की नमाज का फर्ज हुई मुसलमान সকলৰ ওপৰত নমাজ কেতিয়া ফৰজ হৈছিল এ অনলি ফৰ এ হলে এ টু দিব নাম নিলিখিব ए शबे बारात बी शबे मेराज में सी शबे कदर में डी फतेह मक्का के दिन যেদিনাখন মদিনা ফতেহ হৈছিল সেইদিনাখন নেকি পিচিআৰ টিমক মই তৃতীয়টো গ্ৰাফিক্স দিবলৈ অনুৰোধ জনাইছো হয় 3 নম্বৰ উত্তৰটো তেওঁলোকে দিছে जिस कौम में बदकारी जीना आम हो जाती है उस कौम को क्या सजा दी जाती है ऑप्शन ए मौत मसल्लत कर दी जाती है बी बारिश रुक दी जाती है सी कत्ल आम हो जाती है डी सही जवाब की इंतजार ए बी सी उत्तर দিব পিচিআৰ টিমক অনুৰোধ জনাইছো 4 নম্বৰ প্ৰশ্নটো দিবলৈ मेराज की वक्त नबी करीम सल्लल्लाहु अलैहि वसल्लम ने किन लोगों को देखा जिनका सर कुचल जा रहा था या तो हॉल 1 नंबर हॉल सदका ना देने वाला बी सलाम ना करने वाले सी नमाज ना पढ़ने वाले डी हज ना करने वाले আপোনালোকে এ বি সি ডিৰ মাজত উত্তৰটো দিবলৈ চেষ্টা কৰিব 3 নম্বৰ গ্ৰাফিক্সটো দিবলৈ মই অনুৰোধ জনাইছো আমাৰ পিচিআৰ টিমক 5 নম্বৰ প্ৰশ্নটো দিবলৈ মই অনুৰোধ জনাইছো আমাৰ পিচিআৰ টিমক है इनमें से 5 नंबर प्रश्न तो हल इनमें से किसकी बारे में अगर जिक्र किया जाए तो खामोशी एख्तियार करने का हुक्म दिया गया है अर्थात एकेबारे আপুনি এই সকলৰ নাম লোৱাৰ লগে লগে আপুনি চুপ বহি থকাৰ হুকুম দিয়া হৈছে কোনজনক এ আম্বিয়া আলাইহিস সালাম বি সাহাবায়ে কেৰাম সি কিয়ামত দি ওয়ারাসাত কোন সকলক আৰু আমি কোন সকলৰ নাম লোৱাৰ লগে লগে আমি চুপ থাকিব লাগে ধন্যবাদ থাকিল আপোনালোকে কমেন্ট কৰক বহুত লোকে জানিব পাৰিব আৰু প্ৰতিদিনে এনে ধৰণৰ সপ্তাহটোৰ মাজত আমি এনে ধৰণৰ লৈ আহিম আপোনালোকৰ ওচৰত কেইটামান প্ৰশ্ন একমাত্ৰ মানুহে জানক যাতে এইবোৰ বস্তু জনা খুবেই দৰকাৰ ধন্যবাদ থাকিল